हेलो फ्रेंड्स स्वागतम जनाइছো আজি অন্য এটা ভিডিও লৈ আজিৰ ভিডিওটোত গৈ আছো মই ভৃগুদাৰ ঘৰত ভৃগু কাশ্যপদাৰ ঘৰত তেওঁৰ ভৃগু কাশ্যপদাৰ আৰু প্ৰিয়ম পল্লৱী এবাৰ এখন স্কেচ বনাইছিল পেন্সিল স্কেচ সেইখন দিবলৈ তেওঁৰ ঘৰত গৈ আছো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলো আহক এতিয়া চাওঁ কেইটামান সিনেমেটিক শৰ্ট ফটোখন ফ্ৰেম কৰিবৰ কাৰণে সোমালো দোকান এখনত তাত খুৰা এজনে দোকানখনত ধুনীয়াকৈ ফ্ৰেমটো কৰি দিলে ফটো ফ্ৰেমটো কৰাৰ পিছত আমি গলো ভৃগুদাৰ ঘৰত বলক ভিডিওটোত আপোনালোকক দেখুৱাও কেনেকৈ ফ্ৰেমটো কৰিছে ফাইনালি ফটোখন ফ্ৰেম কৰা হ'ল খুৰাজনে ভালকৈ পেপাৰ কাগজ দি বান্ধি দিছে এতিয়া তেওঁৰ ঘৰৰ বাকি ভিডিওটো চাওক कैमरा की बेसी धुनिया दिखे थैंक यू तुम्हार नाम तो सिग्नेचर ओ अच्छा दिगंता बोली मैं बहुत बहुत धुनिया लगे थैंक यू सो मच दिगंत खूब मरমৰ এটি উপহাৰ এজন ভাল ফেনৰ পৰা আৰু খুব ভাল লাগিছে প্ৰথম লগ পাইছো দিগন্ত আৰু তেখেতৰ হাতৰ যেটো কাম যেটো কলা সঁচাকৈ খুব ভাল লাগিছে খুব এপ্ৰিচিয়েট কৰিছো আৰু ভাল লাগে অনুৰাগীৰ পৰা যেটা এনেকুৱা ধৰণৰ মৰম আশীৰ্বাদ পাওঁ আৰু তোমাৰো বহুত বহুত শুভেচ্ছা থাকিলে ভৱিষ্যতলৈ আৰু আগবাঢ়িছা আৰু ভাল ভাল স্কেচ যাতে আমি পাওঁ উপহাৰ হিচাপেও পাওঁ আৰু মানুহকো ৰাইজক দিব পাৰা ভাল লাগিল লগ পাই মোৰ খুব ভাল লাগিলে আজি হয়তো এখেতে লগ পাম বুলি কাৰণ সদায় মোবাইলতো দেখা হয় টিভিত দেখা হয় না আজি তথাপি এখেতে নিজ হাতে এইখন ল'ব পাৰিলে আৰু ভাল লাগিলে হয় তেখেতে ব্যস্ত কিন্তু মই ডেফিনেটলি তেখেতে তোমালৈ খুব শুভেচ্ছা মানি ভিডিঅ' কৰি পেলাই পঠিয়াই দিব থেংক ইউ ছ' মাছ এয়া আছিল আজিৰ এটা সৰু ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা কমেণ্ট কৰিব লাইক কৰিব আৰু আপুনি যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ